Hi guys, welcome back to my YouTube channel and আজি আহিলো আমি নহয় মানে মই আহিলো দেখিছে নহয় পতাৰ পিতা ডক্টৰ ৰুৱাগ্ৰিজম লেটাৰমনা অবুলু গিলেনা তকমা আমতৰম নো কাংকল কিতাক গভৰ্নমেন্ট দদু নেমনা আমতৰম পথাৰ Mulu pothar so kaik dupra mulu pothar sem to pani olop ase mane jiman proyojon ase iman to ase aru muluk ache so beshi diu kom nu amna kamang muluk se pothar jana amtorom muluk sinta kamang mane lelik pelage aru homoy mote ako gatkub lage akong lera ngulu bosor ngulu mane sarkar agriculture to okai langi kulang ngulu dubar keti kori keneke kore amna ngulu serve lengap dan gela ako lego mane ledak mane ngulu kana to second Punjab নহলে হল আর nguluk kasa mane imane nguluk bhal na keti mane দুই বার তিন বার কই দઉં মানে আমতরম মানে মুলুক সো নানাপন্নহীন গাপ পারে মানে ইমান মানে হাৰুৱা মাটি মুলুকে একো লগাব নালাগে হার সার দিব নালাগে সো সেবলো জারগাবে দুবনে পিজাক মালকন্দ লেলিগো তাগে মালকন্দ লেলিক গেলা সো হেন জানা অকলে অকলে তো লিটারেলি রাখবে করবাত মুলুকেস কিন্তু এইবোৰ প্রবলেম নাই মানে কীট পতঙ্গ এটা পোক পৰুৱা এদিবল খোৱা বস্তু নাই মানে মুলুকে উপদ্ৰৱ নকৰে মানে তোৰ মুলু বছৰত দুবাৰ কৰো মুলু আমতর মুলুকস কোনো চাউলৰ হেতু কমিটো নাই কিন্তু সরকারে দিয়া বস্তু যে আমি নুলাকে থাকা নাই মানে ধরুন মুলুক কাসম কাইর সুটুং প্রায় সরাইজু ডিস্ট্রিক্ট সাম কাইর সুটুং মানে দুবার কেনেকে ৰুব পাৰে না কিন্তু এটো নহয় মুলু খাব পোৱা নাই এইটো কৰা নাই কিন্তু আমি সেল কৰিব পৰা অৱস্থাত হৈছে আমাৰ এতে সৰাইদেউ আমাৰ মুলুক দলুছনে মুলুক মানে ai bottane kangin tanik dung mulukke agriculture rokna ete odok ladak odok mulu pani jugan dhoru eneke motor sotor ব্যবস্থা aru tractor eneke mulukke problem nai baru algepe na hetur garne mulu iman problemot pora nai aru muluk dolusam kair sula tani gerite bosorot dubar keti koribo মুলুক দলিঙো চিৰাক দেই দুবাৰ খেতি কৰো মানে কিন্তু কিছুমানে এতিয়া ফুডি আহে কাবি ইদুন কাবি মান মুলুইন বেছি দিন হোৱা নাই মুলুকে দুবছৰ ৰানিং হৈছে আৰু মুলু অন্তৰ মুলু এতিয়া কি আৰু মুলু তিনিবাৰ কৰিব পাৰো নেকি বছৰত তিনিবাৰ খেতি কৰিব পাৰো নেকি হেতু মানে চাইছো যেনেকে পাঞ্জাবত কৰে যেনেকে বিহাৰত আলু এনেকে মুলু ধানৰ বাহিৰেও কিবা কৰিব পাৰো নেকি কাৰণ হেবোৰ পানী নাইখা হৈ যায় তেতিয়া মুলু আলু খেতি কৰিব পাৰিম নেকি বান্ধাকবি ফুলকবি আৰু বেঙেনা চেঙেনা এনেকে ফলমূল আৰু এনেকে আৰু সব মানুহ চাকৰি কৰিব নোৱাৰে ন তো কিছুমান ফৰ্মুলা ইউজ কৰি আমাৰ জীৱনটো চাব লাগিব নহয় চাকৰি নাথাকা মানুহবিলাকো তো চাকৰি মেন নহয় বিজনেসম্যান তো মুলু হেতুই মানে সবে সহযোগ কৰিব লাগে আৰু আমাৰ গাঁওখনে কেলে দুবাৰ তিনবাৰ খেতি কৰিব সবে পাৰে তো আপনি দলুঙে মুলুক দলুসম কাইছো তমনালু মানা কিন্তু হেতু পদক্ষেপ ল'ব লাগে কাৰণ মাটিটো এনে পৰি আছে সোণৰ মাটি মানে
চবে আগবাঢ়ি আহিব লাগে তো একো নাই মোক ফটো আছোঁ বহুত বগা হৈ গৈছোঁ দেই মানুহটো তেল নাইকিয়া হৈ গৈছে নেকি তেল মানে সেইটো তেজ নাইকিয়া হৈ গৈছে নেকি চ' চক मोहनिया साहनी मैं यूट्यूबर फीचर बनाऊँ लेकिन आगे तो सिंगर था बस आगत सिंगारे आसिलो सो मैं केতিয়াবা गानो गाई दिওঁ तो सो মোক এইটো বেছি দিন এসপ্তাহ হৈছেহে মানে এসপ্তাহ হৈছেহে ৰোৱা তো চাব পাৰি ইটো যাৰ কাৰণে বন সো মোৰকে চিন্তা নাই মানে চাউলৰ কাৰণে চিন্তা নাই আমাৰ ইয়াত সো মোৰকে প্ৰায় আমাৰ গাঁওবিলাকত চৰকাৰে মানে মোৰকে আপবিভাগ মতাক পৰাপং যেনেকৈ পৰাপং আৰু নগিন আমাৰ গাঁৱত বহুত অদ্ভুত বস্তু আছে যেনেকৈ খোৱা বস্তু পাৰনাম আৰকচাং আৰু পৰাপং দিমচিন মানে মুলুকেছে টপ ক্লাছ দিলোঁ মানে টপ ক্লাছ যেনেকৈ ক'ৰবাত ঘূৰিছোঁ সদিয়াতো ঘূৰলি ঘূৰিলোঁ তো টপ মানে থানিগিৰিতে পৰাপং দাক কিন্তু মানে এক ছেকেণ্ডো কাটলেন গেল পিতাই চ' মুলুকেত সেইটো নহয় মুলুকেৰে 3 ঘণ্টা 4 ঘণ্টাৰ পাছতে খাব পৰা অৱস্থাত হয় আৰু যিটো লিডাৰ নে ৰেড কালাৰ হৈ যায় মানে ইমানো ৰেড নহয় আৰু নৰ্মেল ৰেড চ' মোৰ পথাৰৰ লগতে এইবোৰ আলোচনা হৈ যাব কিন্তু জীৱনটো কেনেকৈ অতিবাহিত কৰা হয় কৰিব পাৰিব তো খেতি কৰোঁ अच्छे से करता हूँ तो আমার একো ভাবিবলগীয়া কথা নাই পিছলেও আমার খেতি মেন তো চাউল মেন যিমানে নাথাকিলেও মানে আমাৰ চাউলটো মেন চ' আমি খেতিটো কৰিব লাগিব বছৰত আমি 4 বাৰ হ'লেও কৰিব লাগিব ভঁৰাল 2টা 3টা বনাব লাগিব চ' আমি যদি তাৰ পৰা বাচি যায় আমি ইমান নাখাওঁ আৰু তো আমি চাউলৰ বিজনেছো কৰিব পাৰিম চ' আমি কি পাঞ্জাবত যদি অদি কিনিব পাৰে এপুৰা মাটিত চ' আমি কি মাৰুতি ক্ৰ' কাৰ চ' বাইক চাইক কিনিব নোৱাৰিম নেকি সেইবোৰ খেতি কৰি চ' বুলেট আনি দিম আকৌ আমাক অদি নালাগে চ' আমাক চাইকেল এখন কিনিব পৰা অৱস্থাত হ'লেও আমাৰ চ' মোহনীয়া চানি জুবিনদাৰ গান এটাকে গাই দিওঁ নেকি চ' জানো ময়ো জানো তোমাৰ হিয়া ময়ো চিনো চকুত মায়া ময়ো হানো দিন জ্বলে ৰাতি জ্বলে মন জ্বলে দেহ জ্বলে কলিজা কপে মাথো তোমারে চিনাকি লাগে সেইবাবে চ' মোলোক আৰু দেখাবলৈ আছে ফাৰ্ষ্টে আপোনাৰ
দলতো দেখাব লাগিব ন এংৰাপি মোলো গুগল অকলে অকলে দেখালে অকলে পায় না চ' আমাৰ গাঁওখন মিষ্টি তো কাইকনো অকলে অকলে বাদ দুঙে মতি সাইড কৰিতে তিল সাইড কৰি বাদ দু চ' মোলোকে অলপ এডভান্স আছে চ' মোলোকে মাপেনাম কামা আরে তানি লোককে যদি আমবেন্দে হুকুমদে দুই মান ওটাকে বাকিটো মাপেনাম কামা কারণ আপেঙ্গে লেতিকা লাগদা rotem te sekai to aro engara pin longo yubla dola done tani kakuma sim zero alo mursire tu engara petu rengas allo de reta ngulik dolese nimok to ane baki jola kia hok kiba আলু গুটিয়ে হওক বেঙেনাই হওক ভেন্দিয়ে হওক কিবাই হওক মোলোকে চব আছে চব নিজৰ খেতিৰ ওপৰত মোলোকে ফল বুক কৰে চ' মোলো আল্লদেম ৰদাক আল্লদেম বাৰু মোলোকে পাম বাৰু চ' আৰকে বাগান মেচিন দেখাই একদিন ক চ' বাগান আনে কাপক দা nguliko sok aek tani kiri de puksurak আগত মারাগাই মানুষকেইটা অকল পিংনাম গগলিক ডাক পিংনাম টানি গগলিক ডাক চ' মুলকে আগ টানি খুচরে আপসুরাক ওরকে আগ টানি পিকসুরাক ওরকে আগ টানিয়ে গাড়ি লো ফেক্টরি বিখল ডাক চ' মুলকে সব মুলকে বুলি নহয় আৰু এডভান্স হ'ব লাগে চবেই মানে তো মুলকে সব ফালৰ পৰা আছে চ' মুলকে আছে আম চেই কাৰিব বাইব লগালগ গাইব আকৌ লগালগ ট্ৰেক্টৰ কি দুগলাই যাব আকৌ লগালগ এটা অকাইক আকৌ অকাইক লেলিগি একো চ' কটীয়া পিদ্দানিও মই নৰ্দানিক মজা চ' মুলকে বছৰত 3 বাৰকৈ ইলাই এমনামক লুদুং এগ্ৰিকালচাৰ ফালৰ পৰা চ' মুলকে হুপাকটো মাপেনামে কাম মুলো এতিয়া কেতিয়াবা মন গ'লে মুলো যদি পইচাৰ বেছি ইনভেষ্ট কৰিব পাৰো মুলো সবেতো নকৰে কিন্তু মাটিটো এনে পৰি থাকে নাই তো মুলক যুৱচামে কৰিব লাগিব তো আমি এইবোৰ দামী কাৰ লৈ আনিব পাৰিম নহয় জানো চ' অডি চডি সবেই চলাম আমাৰ পাঞ্জাবত যেনেকৈ চলাইছে আমিও চলাম আকৌ নাই অলপ কষ্ট কৰিব লাগিব মানে আমি 20 দিন যদি বছৰত এইটো কি কয় 4 বিঘাত যদি 2 পুৰা যদি খেতি কৰিবলৈ আমি 20 দিন লাগে তো এনেকৈ 40-60 দিনত আমি অডি চলাব পাৰিম চ' 3 বাৰ কৰিব হ'লে তো কৰিম ভাল এনেকৈ ভাল চাউল আহিব আমাৰ বাহিৰৰ মানে কটীয়াংকিৰিটো মোলো বাহিৰৰ পৰা অনা হ'ব তো মোলো সব পচাই খুব লাগি আৰু পচাই একো লেকুব লাগি এইটো বোলো যেনেকৈ দাম দি পিনে যে মোলো যে আনো যে চাউল যেনেকৈ বাসমতি সেইবোৰ খেতি কৰিম সেইবোৰ খেতি কৰিলে মোলোকে কাপিল অডি দুগলা মাইনে মোৰ দুগলাই চ' সেইটো মোলো এনেই ফৰি মোলো মাৰপাগলা মেলা আমং কৰিছে বেঙাৰ পিন মোলো বছৰকৈ একবাৰো ইতো বাছ ঘূৰি নাচাওঁ সেইটো নহ'ব মানে মুলুক দল চেম্পে এদিনপে কৰিব লাগিব চবেই কৰিব লাগিব মুলুকে যিমান অসমত মাটি আছে পৰিয়াই থাকে এনেই ছমাহ ধৰি পৰিয়াই থাকে এইবোৰ নহ'ব চৰকাৰক আপিল কৰিব লাগিব তাৰপিছত কেনেকৈ সুবিধাটো
নিজে উলিয়াব লাগিব। চ' চৰকাৰেতো সুবিধা দিব পাৰে, কিন্তু সেইটো ক'ত ইস্তেমাল কৰিব লাগে নিজে কৰিব লাগিব। সেইটো মানুহ আগবাঢ়ি আহিব লাগিব। আমাৰ সেইটো প্ৰব্লেম, আমি খেতি কৰিব লাগিব। তো কেনেকৈ কৰিব লাগিব হা? তো চৰকাৰক আপিল কৰিব লাগিব। চ' মই যেনেকৈ কৰি আছোঁ তেনেকৈ আপিল কৰিলেহে সেইটো মেচিন আহিব, আপোনাৰ ট্ৰেক্টৰ পাব আমি বছৰত, সেইটোৱে আৰু। চ' কিন্তু পাঞ্জাব বনাবই লাগে সেইটো কোৱা নাই, পাঞ্জাবতকৈ বেটাৰ भी हो सकता है আমাৰ আসাম में। চ' বোলো কৰিব লাগিব, অলপ মেহনত কৰিব লাগিব। আৰু বিজনেছমেন, চ' আৰু সেইটো খেতি কৰাৰ পাছত যদি বিক্ৰী কৰিবলৈ জেগা নাপায় বুলি ভাবিছে চাগে আপোনালোকে, কিন্তু সেইটো নহয়। সেইটো মই লিড লৈছোঁ, সেইটোৰ কাৰণে ভাবিব নালাগে। আমাৰ আসামৰ চাউল পাঞ্জাবত বিকিম। চ' আমদানি ৰপ্তানি। চ' আমি ইমানটোলৈ ৰাখিছোঁ। আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবাৰ কমি গৈছে, তো কমি গৈ আছে মানে কি হ'ল জানো, কেইটামান আছিলে সেইকেইটাও নাইকিয়া হৈ গৈছে হে, কেইটামান আছিলে সেইকেইটাও নাইকিয়া হৈ গৈছে হে, এনেকৈতো নহ'ব।